মই কওঁ যে ষ্ট্ৰেছৰ লিটল এমাউণ্ট থকাটো মানে দৰকাৰ আচলতে আৰু এই ক্ষেত্ৰত ষ্ট্ৰেছক আমি হেল্ডি লাইফষ্টাইল বা হেল্ডি ৰুটিন বুলিও কোৱা হয় কিন্তু আৰু এটা কথা কওঁ যে মই ষ্ট্ৰেছক কেনেকৈ আচলতে বেলেঞ্চত ৰাখিব লাগে সেইটো আচলতে গুৰুত্বপূৰ্ণ এতিয়া যেটো সিচুৱেশন হৈছে কৰোনাৰ সিচুৱেশন এটো আচলতে ওয়াৰ্ল্ডৰ এটা লাৰ্জেষ্ট পেণ্ডেমিক হৈ পৰিছে এই ক্ষেত্ৰত ইকনমিক ডাউন হৈছে বহুতে জব হেৰুৱাইছে বহুতে আগৰ যেটো সাৰ্টেন লাইফ মেইনটেইন কৰিছিলে হেতু তেওঁলোকৰ নোহোৱা হৈ পৰিছে সো এই বিভিন্ন ধৰণৰ কাৰণ আহি পৰিছে যাৰ ফলত মানুহৰ ষ্ট্ৰেছ লেভেলটো বহুত বেছি বাঢ়ি গৈছে ডিপ্ৰেছন আহিছে আৰু বিভিন্ন ধৰণৰ সাইকোলজিক্যাল প্ৰবলেমছ যেনে ইনসোমনিয়া আহি পৰিছে মানুহৰ ক্ষেত্ৰত সো এটো মই কওঁ যে আটাইতকৈ বেটাৰ এটোৱে হ'ব যে আমি পজিটিভলি কেনেকৈ আচলতে থাকিব পাৰো এই ক্ষেত্ৰত হেতু আচলতে ইম্পৰ্টেন্ট কথা হয় আৰু এই ক্ষেত্ৰত যদি আমি চাওঁ সাপোজ আমি মানি লৈছো যে আমাৰ ঘৰুৱা আমাৰ আপোন মানুহ হেৰাইছে বা আমাৰ জব হেৰাইছে কিন্তু আমি যদি এটোৰ দিশত যদি আমি সলিউশনৰ কথা আমি চিন্তা কৰো তেতিয়া হলে আমি এই ক্ষেত্ৰত কি কৰিব পাৰো সো মই এটাই কওঁ যে আমি প্ৰত্যেকে আমি পজিটিভলি থাকিব লাগে আৰু পজিটিভলি আমি চিন্তা কৰিব লাগে আমি এটো চাব লাগে যে এটোৰ পৰা আমাৰ কি ভাল হৈছে আচলতে হেতুহে চিন্তা কৰিব লাগে যিসকলে আজি এটো চাই আছে তেওঁলোককো মই কওঁ যে আৰু এনেকুৱা বহুত এনেকুৱা থাকিব পাৰে যিসকলৰ জব হেৰুৱাইছে বা ফাইনান্সিয়েল ক্ৰাইসিছৰ ফলত বহুতে কিছুমানে ঘৰ ভাড়া দিব পৰা নাই বা কিছুমানে বহুত বিভিন্ন ধৰণৰ কাৰণ আহি পৰিছে কিন্তু এই ক্ষেত্ৰত কিছুমানক দেখা পাইছো বহুত বেছি ডিপ্ৰেছনৰ কেছটো বহুত আহিছে মই এটাই কথা কওঁ যে আচলতে আমি যি আছে আমাৰ হাতত হেতুক আমি পজিটিভ ৱেট আৰু কেনেকৈ ভাল কৰিব লাগে এটো সময়ত বিশেষকৈ হেতুত আচলতে গুৰুত্ব দিয়াটো উচিত মই ভাবো মই এটোৱে কওঁ যে প্ৰত্যেকে পজিটিভলি থকাটো দৰকাৰ আৰু যদি আমি চাওঁ যে এই ক্ষেত্ৰত কি পজিটিভিটি কি আহি পৰিছে সো ফাৰ্স্ট হৈছে যে আমি নিজক আমাৰ ফোকাসত পৰিৱৰ্তন হৈছে আমি আমাৰ নিজক এক্সপ্লোৰ কৰিবলৈ এটা সুবিধা পাইছো আৰু এটা কথা যে আমি যেহেতু সময় নাপাওঁ আমাৰ নিজৰ ফিজিক্যালি বা মেন্টাল ওয়েলবিংৰ ওপৰত আমি কাম কৰিবলৈ আগতে সুবিধা পোৱা নাছিল বা সময় পোৱা নাছিল এটো এটা আমাৰ কাৰণে সুবিধা হৈছে যত আমি মেন্টাল আৰু ফিজিক্যাল হেলথৰ ওপৰত আমি আচলতে কাম কৰিব পৰা হৈছে বা আমি নিজৰ ব্যক্তিত্বৰ বিকাশৰ ওপৰত গুৰুত্ব দিবলৈ সুবিধা পাইছো সো আৰু এটা মই কওঁ যে আগতে যেহেতু আমি বেংকতে হওক বা বেলেগ এনেকুৱা যত আমি লাইন পাতিব লাগে তাতো আমি বহুত বেছি ঠেলা হেঁচাকে আমি লাইন পাতিবলগীয়া হয় কিন্তু এই ক্ষেত্ৰত এতিয়া আমাৰ কাৰণে এটা আমি যদি পজিটিভলি ভাবো তেতিয়া হলে এটো যেটো সোশ্যাল ডিস্টেন্সিং এটোৰ কাৰণে আমাৰ সেই বস্তুটো আচলতে মেইনটেইন হৈছে আমি লগতে আমাৰ যেটো হাইজেনিক মেইনটেইন হৈছে সো এটা কথা ঠিক যে কোনো এটো ভাবিব নালাগে যে কেৱল মই এফেক্টেড হৈছো বা আপুনি এফেক্টেড হৈছে এটো ক্ষেত্ৰত প্ৰত্যেক সকলোৱে ওয়াৰ্ল্ডৰ সকলোৱে আচলতে এফেক্টেড হৈছে সো প্ৰত্যেকে পজিটিভলি থকাটো প্ৰয়োজন বুলি ভাবো মই শিশুসকলৰ অনলাইন ক্লাছৰ বিষয়ে যদি মই ক'বলৈ যাওঁ যেতিয়া প্ৰথম লকডাউনৰ পাছত অনলাইন ক্লাছ যেতিয়া আৰম্ভ হৈছিল তেতিয়া প্ৰত্যেকজন শিশুৱে বহুত বেছি এক্সাইটেড হৈ আছিল আৰু এতিয়া দেখা পাইছো যে এই ক্ষেত্ৰটো লাহে লাহে মনোটনি আহি পৰিছে বহুতে একেটা কাম আচলতে শিশুসকলৰ ক্ষেত্ৰত মই এটোৱে কওঁ যে তেওঁলোকে একেটা কামকে আচলতে ৰিপিট কৰি থাকিবলৈ বহুতে বেয়া পায় তেওঁলোকে সো মই কিন্তু তথাপিও এটা কথা মই এটোৱে কওঁ যে প্ৰথম হৈছে স্কুল বন্ধ হৈ আছে কলেজ বন্ধ হৈ আছে কিন্তু এটলিষ্ট অনলাইনৰ জৰিয়তে আমাৰ শিক্ষাটো ৰৈ থকা নাই সো ইয়াতো যদি আমি নেগেটিভকে যদি ভাবিবলৈ লওঁ তেতিয়া হলে শিশুসকলৰ শিক্ষাৰ ক্ষেত্ৰত আচলতে বেলেগ একো অপচন নাই অনলাইন ক্লাছৰ বাহিৰেটো বেলেগ একো অপচন নাই সো যিহক আৰু মই এটা কথা কওঁ যে যিসকল লোৱাৰ ক্লাছৰ সাপোজ নাৰ্সাৰী কেজি যিসকল ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ ক্ষেত্ৰত অনলাইন ক্লাছটো ইফেক্টিভ হ'ব বুলি মই নাভাবো কিন্তু মই তথাপিও তেওঁলোকৰ কাৰণে মই পেৰেন্টছক কওঁ যে প্ৰত্যেক পেৰেন্টছে তেওঁলোকক গাইড কৰক যাতে তেওঁলোকো এটো যে পঢ়াৰ এটা পৰিবেশ হেতু তেওঁলোকেও মেইনটেইন কৰি ৰাখক হেতু বহুত ইম্পৰ্টেন্ট হয় যাতে কাইলে পৰখিলে এটা নৰমাল পৰ্যায়ত অহাৰ পাছত তেওঁলোকৰ যাতে সেই বস্তুটো সেম হৈ থাকে পঢ়াৰ প্ৰতি যেটো ইন্টাৰেষ্ট সেই ইন্টাৰেষ্টটো যাতে কমি নাযায় সো সেই বস্তুটোত গুৰুত্ব দিব লাগে আৰু যিসকলে অলৰেডি অনলাইন ক্লাছ কৰি আছে
তেওঁলোকৰ ক্ষেত্ৰতো মই পেৰেণ্টছকো এইটো কথা কওঁ যে তেওঁলোকক পজিটিভলি আচলতে তেওঁলোকক গাইড কৰক আৰু পৰাপক্ষত ফোন যদি ইউজ কৰিছে ফোনত যদি ক্লাছ কৰিছে অলপ ডিষ্টেঞ্চ মেইনটেইন কৰি থাকক বা লেপটপ ইউজ কৰিলেও এটা ডিষ্টেঞ্চ মেইনটেইন কৰি আচলতে ক্লাছবিলাক কৰি থাকক কাৰণ আমাৰ যিহেতু সকলোৱে বন্ধ হৈ আছে এটলিষ্ট শিক্ষাটো ৰৈ থকা নাই গতিকে পজিটিভলি আমি কৰিলেই হ'ল